আপোনালোক সকলোকে আকৌ মই স্বাগতম জনাইছোঁ মোৰ এই বৰিং ভিডিঅ'টোলৈ। এই যে হাত জোকাৰি জোকাৰি আহি থকা অকণি অকণি প্ৰাণী দুটি দেখিছে, এইকেইটিক মোৰ সখী বুলি কয়। আৰু মই সখীকেইটিৰ লগতে আজি অকণমান ফুৰিবলৈ বুলি ওলাই আহিছোঁ। হ'ল বুলিনো আৰু কিমান দিন ঘৰৰ ভিতৰতে সোমাই সোমাই থাকিম। বহুত মানুহ থকা ঠাইলৈ যোৱা নাই আৰু মানে অলপমান প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোঁ বুলি ওলাই আহিলোঁ। বাপৰে যিহে গৰম পৰিছে, আৰু ইহঁতকেইজনীৰ কথা সোপা শুনি শুনি মই আৰু মাস্কখন পিন্ধি থাকিব নোৱাৰিলোঁ। মাস্কখন খুলিলোঁ এতিয়া মই মোৰ 28 দতীয়া হাঁহিটো মাৰি দিছোঁ। মোৰ এই হাঁহিটো খুব বিখ্যাত কিন্তু দেই। বিখ্যাত মানে অকল আমাৰ গাঁৱতহে, বেলেগ মানুহে মোক চিনিয়ে নাপায়। মোৰ আগে পিছে গৈ থকা এই অকণি অকণি প্ৰাণী দুটিলৈ কেতিয়াবা খঙো উঠে আৰু কেতিয়াবা বেয়াও লাগে আৰু হিংসাও লাগে। মানে ইহঁতে ইমান অকণি অকণি হ'ল আৰু মই মানে ইহঁতৰ দুজনী মিলালে এজনীহে হ'ম। কাৰণে মই ক'ৰবালৈ আহিবলৈ হ'লে ইহঁতৰ লগত মোৰ দুচকীয়া কেৰমেৰ কৰা বাহনখন লৈ আহোঁ। কাৰণ মই বেছিকৈ খোজো কাঢ়িব নোৱাৰোঁ। এহেঁতি যিমান দূৰ দূৰ খোজকাঢ়ে, কোনে পাৰে হা? গাঁৱৰ পৰা 2-3 কিলোমিটাৰ আঁতৰলৈ গুচি যাব খোজকাঢ়ি কাঢ়ি। মইতো ইমান খোজকাঢ়িব নোৱাৰোঁ, খুব বেছি মই 1 কিলোমিটাৰহে খোজকাঢ়িব পাৰিম। গোটেইখিনি আমাৰ গাঁৱৰে হয়, সৰু সৰু হয় আমাতকৈ। সিহঁতে আমাতকৈ আগেয়ে আহি গ'লহি। আমি যাওঁ এতিয়া, গৈ পামগৈ আৰু অলপ পিছতে। আহি কিন্তু খুবেই ভাল লাগে। এইফালে মানুহৰ বসতিটো একেবাৰে পাতল হৈ, ইফালে পথাৰ আছে বেছিকৈ আৰু অলপ দূৰত নৈখন আছে। সেয়েহে এতিয়া পানী বাঢ়িলত দেখিছেই কি অৱস্থা হৈছে। আৰু মই এনেদৰে মোবাইল লৈ পিনি ভিডিঅ' কৰি আহি আছোঁ। তো ৰাস্তাত পোৱা মানুহখিনিয়েও খুব চাইছে মোলৈ, কি কৰিছে বুলি বোৱাৰীজনীয়ে, বানপানী দেখি নাই পোৱা চাগে বুলি বোৱাৰীজনীয়ে। ৰাস্তাত যাকেই পাইছোঁ সকলোকে মোৰ 28 দতীয়া হাঁহিটো মাৰি দেখুৱাই আহিছোঁ। কাৰণ বেছিভাগকেই চিনি পাওঁ দিয়কচোন। মই আহি লাহে লাহে পাইছোঁহি আৰু মোৰ সখীকেইজনী কিন্তু বহুত দূৰতে আছে। সিহঁতিহে খোজকাঢ়ি আহিবলৈ মন কৰিছিলে। মই ঠিকেই কৰিলোঁ, চাইকেলখন লৈ আহিলোঁ ইমান দূৰ। প্ৰথমবাৰৰ বাবে বানপানী চাবলৈ আহিছোঁ। দেখিছেনে বাৰু কেনেকুৱা হৈ আছে গোটেই পৰিৱেশটো? ৰাস্তাটো এমূৰে বুৰি আছে আৰু দুদিনমান বৰষুণ দিব লাগিলেই গোটেই ৰাস্তাটোৱে বুৰি যাব। অৱশেষত ইহঁতকেইজনী আহি মোৰ ওচৰ পালেহি আৰু এতিয়া মই চাইকেলখন তাতে থৈ লৈ সিহঁত দুজনীৰ লগত খোজকাঢ়ি আহিছোঁ, কথা পাতি এনেদৰে। আৰু দেখিছেনে বাৰু এইজনী চিলনীজনীয়ে মোৰ মূৰৰ পৰা মুকুটটো ছিঙি লৈ গ'লগৈ। মুকুট মানে মই হেয়াৰ বেণ্ডডালৰ কথা কৈছোঁ। তাই হেনো চুলিখিনি উৰিছে বোলে, এইফালে তাই চুলিখিনি বান্ধিয়ে আহিছে। চাওকচোন বাৰু ৰচকীজনী মোৰ মূৰৰ পৰা খুলি লৈ ল'লে। মইতো চুলিখিনি বান্ধিও অহা নাই। এতিয়া চুলি তুলি মেলি একেবাৰে সাক্ষাৎ জখিনী ৰূপ লৈ মই আৰু মোৰ লগৰ দুজনীয়ে পানীত খচিবলৈ, আচলতে আমি খচিবলৈ বুলি এই কাৰণেই কৈছোঁ যে পানীখিনি আমি নমাৰ পিছতে এনেকুৱা ঘোদা কৰি পেলাওঁ নহয়, ভৰিৰে মাৰি মাৰি। সেইকাৰণে পানীত খেলিবলৈ নহয়, পানীত খচিবলৈ আহিছোঁ এতিয়া। আমাৰ মাতাজীয়ে যদি গম পায় মই এনেদৰে বানপানীৰ সময়ত নৈ পাৰলৈ আহিছিলোঁ আৰু পানীত নামিছিলোঁ বুলি, মোক যে কি অৱস্থা কৰিব ঈশ্বৰেহে জানে দেই। একেবাৰে মানে মাছৰ বাকলি এৰুৱা দি মোৰ পিঠিৰ ছাল এৰুৱাই দিব। মায়ে ভাল মোবাইল চাই নাথাকে, সেয়েহে গম নাপায় যে মই এনেদৰে ভিডিঅ' বনাই থাকোঁ বুলি। কেতিয়াবা এনেই কিবা কিবি বনাই থকা দেখে আৰু, কিন্তু ইমান সুধি মেলি নাথাকে কি কৰিছোঁ বুলি। সেইফালৰ পৰা অকণমান স্বাধীনতা দিছে বাৰু, কিন্তু ইফালে কিন্তু আমাৰ মা একেবাৰে হিটলাৰৰ লগত একেই দেই। আচ্ছা, এইখিনিতে আপোনালোকে এটা কথা কওকচোন বাৰু, মোৰ ভিডিঅ'বোৰ আপোনালোকে নাচায় কিয়? মোৰ ছাবস্ক্ৰাইবাৰ 500ৰ ওপৰত আছে, 1K হোৱা নাই বাৰু এতিয়ালৈকে। কিন্তু তথাপিও মই যেতিয়া ভিডিঅ' দিওঁ, এটা ভিডিঅ'ত খুব বেছি 199 বা 200 তেনেকুৱা ধৰণৰহে ভিউজ পৰে। তাকো বহুত দিন লাগে সেইকেইটা ভিউজ আহোঁতে। কিয় এনেকুৱা হয় বাৰু? আপোনালোকে কি বেয়া পায় মোক ভালদৰে জনাবচোন। মোৰ ভিডিঅ'বোৰৰ ভুল ক্ৰুটিবোৰ আপোনালোকে আঙুলিৰে দেখুৱাবচোন, তেতিয়াহে মোৰ শুধৰণি হ'ব ন। নহ'লেতো মই গমেই নাপাম মই কোনখিনি ভুল কৰি আছোঁ। দেখিছেনে বাৰু চুলিখিনি উৰি উৰি একেবাৰে সাক্ষাৎ মঞ্জুলিকা ৰূপ লৈ লৈছোঁ। তথাপিও কিন্তু মই 28 দতীয়া হাঁহিটো মাৰিবলৈ এৰা নাই আকৌ দেই।
কৰিবা ভগৱানে মোকো সেই অনন্যা পাণ্ডেৰ নিচিনা এই হাঁহিটোকে টেলেণ্ট হিচাপে দিলে। অনন্যা পাণ্ডেৰ জিভাখন দীঘল, নাকটো চুব পাৰে জিভাখনে, আৰু মই হাঁহিটোৱে মোৰ টেলেণ্ট হয়। মই অকল হাঁহিয়ে থাকোঁ। এতিয়া মোৰ লগত অহা অকণি অকণি প্ৰাণীকেইটাই ভৰি ধুবলৈ লৈছে, কিন্তু ভৰি ধুবলৈ লৈ চাওকচোন কি কৰিবলগীয়া হৈছে। এজনীয়ে আনজনীৰ হাত ধৰিছোঁ, এনেদৰে ভৰি ধুইছে আৰু। কিন্তু মোৰহে ভৰি ধোৱা নহ'ল, কাৰণ ইহঁতকেইজনীয়ে মোক ধৰি ৰখাব নোৱাৰে। আপোনালোকে ইহঁতৰ চাইজকেইটা দেখিছেই। মই যে ধুপুংকৈ পৰি নাযাম তাৰ কোনো মানে নাই। এয়া দেখিছেনে, মই মোৰ সম্পত্তিটো ঘূৰাই পাই গ'লোঁ এতিয়া। আৰু এতিয়া মোৰ বাহনখনতে উঠি কেৰমেৰ কৰি আহি আছোঁ। বৰষুণ দি দিলে পটককৈ, আৰু ইহঁতকেইজনী এতিয়া দৌৰি দৌৰি আহিছে, দেখিছেনে বাৰু? মই খুব ভাল পাইছোঁ ইহঁতৰ এনেকৈ আহিবলগীয়া হোৱাত। মই ইহঁতক চাইকেল লৈ আহিবলৈ কৈছিলোঁ, কিন্তু ইহঁতে নাহিলে। এতিয়া দৌৰি আহিবলগীয়া হৈছে, কাৰণ বৰষুণ আনি আছে। কেইটকামান পেলালেও মই এতিয়া দোকানখনতে সোমাই মোৰ ভোজনৰ ব্যৱস্থাটো কৰি ল'লোঁ। আৰু ইহঁতে এতিয়া আহি পাইছেহিয়ে যেনে তেনে, ইমান দেৰি হ'ল। ৰাস্তাত কেইবা ঠাইতো সৰু সৰু অকণি অকণি ল'ৰা ছোৱালীবোৰে নাও চলাই থকা দেখিছিলোঁ। কিছুমানে মাছ ধৰিছে, কিছুমানে এনেই ফূৰ্তিতে চলাইছে নাও। মোৰ চলাবলৈ মন গৈছিলে, কিন্তু মোৰ জোখৰ নাও মই নেপালোঁৱে এখনো, সেয়েহে চলোৱা নহ'ল আৰু। মই আগেয়ে নেদেখা বস্তু এটা দেখিলোঁ। এই চৰাইজনী দেখিছেনে? এইজনী দেখাত কিন্তু কাঠৰ পৰা বনোৱাৰ দৰে লাগিছে। কঠীয়াতলিত দিবলৈ বুলি থৈছিলে যাতে বেলেগ চৰাই নপৰে, আৰু এইজনী দি থৈ দিব লাগিলে। সঁচাকৈয়ে নপৰে কিন্তু বেলেগ চৰাই, কাৰণ এইজনী হৈছে হেন চৰাই, যিটো নেকি বনাইছে গছৰ গাত যে লাগি থাকে এই কাঠফুলাটো যে ডাঙৰ ডাঙৰ, সেই কাঠফুলাটোৰ পৰা। চাওকচোন বাৰু কিমান ধুনীয়াকৈ বনাইছে। শেষত মোৰ আধা চাইকেল লৈ যোৱা আৰু আধা খোজকাঢ়ি যোৱা এই যাত্ৰাটিৰ অন্ত পৰিল, আৰু আহিলৈ আমাৰ লগৰ তিলিৰ ঘৰত সোমালোহি। মানে আজি প্ৰিয়ংকা আৰু মই সিহঁতৰ ঘৰত থাকিম, আৰু ঘৰত সোমাই দেখিলোঁ চাওকচোন এই কুকুৰজনীয়ে কেনেকৈ আমনি কৰি আছে তিলি ককায়েকক। সদৌ শেষত মই এটা কথাই কওঁ যে যদি আপোনালোকে আজিৰ ভিডিঅ'টি চাই ভাল পালে, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেল আইকনটোও দবাই দিব, যাতে ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। ভিডিঅ'টি আৰু দীঘলীয়া নকৰোঁ, কাৰণ যদি মই আৰু দীঘলীয়া কৰোঁ নহয়, তেতিয়া যে যিকেইটা ছাবস্ক্ৰাইবাৰ আছে সেইকেইটাও দৌৰি দৌৰি পলাব। সেয়েহে ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আৰু এটা কথা ক'বলৈ পাহৰিয়ে থাকিলোঁ নহয়, আজি ভিডিঅ'টি কেনে পালে সেয়া মোক কমেণ্ট ছেকশ্যনত জনাব দেই। আৰু মোৰ ভুল ক্ৰুটিসমূহ আঙুলিয়াই দেখুৱালে মই ভাল পাম।